যি অনুসূচিত জাতি পৰিষদ গঠন হৈছে এই গঠনত গোবিন্দ মহাপুৰুষীয়া ডাঙৰীয়া আপুনি সভাপতিত্বৰ দায়িত্ব পাইছে গতিকে আপুনি ইয়াৰ বিষয়ে কি ক'ব? অনুসূচিত জাতি পৰিষদ আজি সাপেক্ষাতীত গঠন হোৱাটো আমাৰ এটা খুব সৌভাগ্যৰ কথা। আজিৰ দিনটোত আমি নিজকে গৌৰৱান্বিত যে অনুসূচিত জাতিৰ লোকসকল একত্ৰিত হৈ সাপেক্ষাতীত চৰাইদেউ জিলা ভিত্তিত অনুসূচিত জাতি পৰিষদ গঠন কৰিছোঁ আৰু সেইটো আমাৰ সাংবিধানিকভাৱে আমি প্ৰাপ্য আমাৰ দায়িত্ব আমাৰ কৰ্তব্য। অনুসূচিত জাতিৰ লোকসকলৰ ভিতৰত আমাৰ যিসকল স্বনামধন্য লোক আছিল তাৰ ভিতৰত ভীমৰাও আম্বেদকাৰ, ভূপেন হাজৰিকা, ভৱেন্দ্ৰনাথ শইকীয়া আদি কৰি আমাৰ লোকসকলে যি বাটেৰে আগুৱাই নিলে আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰিলে আৰু সেই জাতিটোৱে আজি অনুসূচিত জাতি পৰিষদ হিচাপে গঠন কৰিবৰ কাৰণে চৰাইদেউ জিলাত আমাৰ সকলো প্ৰান্তৰ সকলো অঞ্চলৰ আমাৰ যুৱবন্ধু অনুসূচিত জাতিৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে আৰু এখন সবল সমিতি গঠন কৰাত মোক যি সভাপতিৰ দায়িত্ব দিছে মই আশা কৰিছোঁ যে সকলো অনুসূচিত জাতিৰ লোকসকলৰ সহায় সহযোগিতাত আমি চৰাইদেউ জিলা যিখন নতুন কমিটি গঠন হৈছে চৰাইদেউ জিলা পৰিষদ সেই অনুসূচিত জিলা পৰিষদ সেই অনুসূচিত জাতিৰ জিলা পৰিষদে অসমৰ বিভিন্ন প্ৰান্তৰ জিলাসমূহৰ লগতে ফেৰ মাৰি আমাৰ অনুসূচিত জাতিৰ লোকসকলক সৰ্বাংগীন উন্নতিৰ কাৰণে আমি চেষ্টা কৰিম আৰু আশা ৰাখিছোঁ আমাৰ ভাই বন্ধু বা অনুসূচিত জাতিৰ লোকসকলে আমাৰ যিখিনি প্ৰাপ্য চৰকাৰৰ পৰা আদায় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেই চৰকাৰৰ লগত ভুল ত্ৰুটিসমূহ আঙুলিয়াই দিবৰ কাৰণে আমি সততে আমি চেষ্টা কৰি থাকিম। আৰু গতিকে অনুসূচিত জাতি চৰাইদেউ জিলা সমিতিৰ যিখন গঠন হৈছে সেই জিলা সমিতিত আমি সকলোৰে সহযোগিতাত আমি আগুৱাই যাবলৈ পাৰিম বুলি চেষ্টা কৰিছোঁ। ঠিক আছে, আপুনি উপদেষ্টাৰ দায়িত্ব পাইছে গতিকে আপুনি দুআষাৰ কওকচোন। আজি চৰাইদেউ জিলাত অনুসূচিত জাতি পৰিষদ গঠন হৈছে আমাৰ কাৰণে খুব গৌৰৱান্বিত, ভাল লাগিছে। আজিৰ দিনটোত আমি যে চৰাইদেউ জিলাত এখন জিলা অনুসূচিত জাতি পৰিষদ গঠন কৰিব পাৰিছোঁ আৰু আমাৰ যিসকল আমাৰ চৰাইদেউ জিলাৰ আপোনাৰ মামৰা সমষ্টি আৰু সোণাই সমষ্টি আটাইকেইখন গাঁৱৰ আমি সদস্যত অন্তৰ্ভুক্ত কৰি আমাৰ আজি জাতি পৰিষদ গঠন কৰিছে আৰু এই জাতি পৰিষদে ভৱিষ্যত দিনত আমাৰ জাতিটো উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰিব বুলি আমি আশাবাদী আৰু আমাৰ আজি সভাপতি সম্পাদককে প্ৰমুখ্য কৰি এই কমিটিখন 31জনীয়া কমিটি গঠন কৰা হৈছে আৰু এই 31জনীয়া কমিটি এখন সবল কমিটি হিচাপে ৰূপায়ণ হ'ব আৰু এই কমিটিখনে ভৱিষ্যত দিনত আমাৰ সভাপতি মহোদয়ে কোৱাৰ দৰে অন্যান্য জিলাৰ লগত সমানে আগুৱাই যাব পৰা এটা ব্যৱস্থা আমাৰ হাতত লৈছে। তাৰ বাবেও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আগন্তুক দিনত এই জাতি পৰিষদৰ দ্বাৰা চৰাইদেউ জিলাৰ অনুসূচিত জাতিৰ লোকক আগুৱাই নিয়াত বা সজাগতা কৰাত সবল প্ৰতিনিধিত্ব ল'ব বুলি মই আশা ৰাখিছোঁ আৰু তেখেতলোকক পুনৰবাৰ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, ইয়াতে আমি আহিছোঁ বুদ্ধ দাসৰ ওচৰলৈ। আপুনি আজি গোটেই সভাখনৰ সভাপতিত্ব কৰিলে, ইয়াৰ অভিজ্ঞতাৰ বিষয়ে কওকচোন। ধন্যবাদ। আজি চৰাইদেউ জিলা অনুসূচিত জাতি পৰিষদ গঠন হৈছে সাপেক্ষাতী হাজৰিকা মহাবিদ্যালয়ৰ প্ৰাংগণত। আমি আশা কৰিছোঁ যে অনাগত দিনত আজি দায়িত্ববাহী ব্যক্তিসকলে যি নিষ্পেষিত অৱহেলিত এই জাতিৰ দায়িত্ব বহন কৰিছে আমি পাবলগীয়া প্ৰাপ্যখিনি তেখেতলোকে আজৰি আনিব। আমাৰ ৰাইজক অনুসূচিত জাতিৰ ব্যক্তিসকলক উন্নয়নৰ দিশত সদায় আগুৱাই যোৱাত যে তেখেতলোকৰ পথ প্ৰদৰ্শক হয় আৰু সহায় কৰিব আৰু সমিতিখন যেন দীৰ্ঘস্থায়ী হয় তাকে কামনা কৰি আমি সমিতিৰ প্ৰত্যেকজন বিষয়ববীয়াক সমিতিখনৰ নিকা ভাৱবান আৰু তেখেতলোকৰ পথ প্ৰদৰ্শকে আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।